Hello everyone, welcome to Knowledge Creatory YouTube channel. আজিৰ ভিডিঅ'ত আমি টেন্সৰ বিষয়ে আলোচনা কৰিম, যিটো ইংৰাজী গ্ৰামাৰৰ এক গুৰুত্বপূৰ্ণ বিষয়। আমি সকলোৱে জানো যে টেন্স তিনি প্ৰকাৰৰ: প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আটাইকেইটা টেন্সকে আকৌ চাৰিটা ভাগত ভাগ কৰা হয়। ঠিক তেনেকৈ প্ৰেজেন্ট টেন্সকো চাৰিটা ভাগত ভাগ কৰা হৈছে: চিম্পল প্ৰেজেন্ট টেন্স, প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি আটাইকেইটা ভাগি এটা এটাকৈ আলোচনা কৰিম। চিম্পল প্ৰেজেন্ট টেন্স। চিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয় যি কাম নিয়মিত হয় বা প্ৰত্যেকবাৰৰ বাবে সত্য হয়। ইয়াৰোপৰি চিম্পল প্ৰেজেন্ট টেন্স কেতিয়া কেতিয়ানো ব্যৱহৃত হয় তলত ভালদৰে আলোচনা কৰোঁ আহা। নাম্বাৰ 1, হেবিট বা ৰুটিন, অৰ্থাৎ প্ৰতিদিনে কৰা কামৰ ক্ষেত্ৰত চিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয়। এক্সাম্পল: I wake up at 7 AM every day. অৰ্থাৎ মই প্ৰতিদিনে পুৱা 7 AM শুই উঠোঁ। ইয়াত যিহেতু প্ৰতিদিনে শুই উঠাৰ কথা কোৱা হৈছে, গতিকে এনে কামৰ ক্ষেত্ৰত চিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয়। নাম্বাৰ 2, জেনেৰেল ট্ৰুথ, অৰ্থাৎ চিৰসত্য। এক্সাম্পল: The sun rises in the east. অৰ্থাৎ বেলি পূব ফালে উদয় হয়। এইটো এটা চিৰসত্য কথা। এনে চিৰসত্য ঘটনাৰ ক্ষেত্ৰত সদায় চিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয়। নাম্বাৰ 3, পাৰ্মানেণ্ট চিটুৱেশ্যন, অৰ্থাৎ চিৰস্থায়ী। এক্সাম্পল: He lives in Delhi. অৰ্থাৎ তেওঁ দিল্লীত বাস কৰে। এইটো যিহেতু এটা চিৰস্থায়ী ঘটনা, গতিকে এনে চিৰস্থায়ী ঘটনাৰ ক্ষেত্ৰত চিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয়। নাম্বাৰ 4, শিডিউল ইভেণ্ট। এক্সাম্পল: The class started at 9 AM. ক্লাছ যিহেতু প্ৰতিদিনে 9 AM আৰম্ভ হয়, গতিকে এনে শিডিউল ইভেণ্টৰ ক্ষেত্ৰত চিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয়। এতিয়া আহিছোঁ চিম্পল প্ৰেজেন্ট টেন্স চেণ্টেন্সৰ ক্ষেত্ৰত ষ্ট্ৰাকচাৰ কেনেকুৱা। পজিটিভ চেণ্টেন্সৰ ক্ষেত্ৰত ছাবজেক্ট প্লাছ V1। ইয়াত V1 মানে হৈছে ভাৰ্বৰ বেষ্ট ফৰ্ম আৰু তাৰ লগত এছ নাইবা ES। এক্সাম্পল: She reads books. ইয়াত আৰু এটা নিয়ম আছে, চিম্পল প্ৰেজেন্টত V1 নাইবা ভাৰ্বৰ বেষ্ট ফৰ্ম ব্যৱহাৰ হয় আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে ভাৰ্বৰ লগত এছ বা ES যোগ হয়। ইয়াৰ উদাহৰণ দিয়া আছিলে She reads book. চি যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়, গতিকে ৰিডৰ লগত এছ যোগ হৈছে। নিগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত ছাবজেক্ট প্লাছ ডু বা ডাজ নট প্লাছ V1। সি যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়, গতিকে সিৰ লগত ডাজ নট যোগ হৈ ভাৰ্বৰ বেষ্ট ফৰ্ম ইট মিট হৈছে। কুৱেশ্যন চেণ্টেন্সৰ ক্ষেত্ৰত ডু নাইবা ডাজ প্লাছ ছাবজেক্ট প্লাছ V1। এক্সাম্পল: Does he play football? কুৱেশ্যনৰ চেণ্টেন্সৰ ক্ষেত্ৰত ছাবজেক্টৰ আগত ডু বা ডাজ ব্যৱহাৰ হয় আৰু ছাবজেক্টৰ পাছত ভাৰ্ব ব্যৱহাৰ হয়। এতিয়া আহিছোঁ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সলৈ। প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয় যেতিয়া কোনো এটা কাম বৰ্তমান চলি আছে বা বৰ্তমান সময়ত ঘটিছে, মানে কামটো এতিয়াও শেষ হোৱা নাই। ইয়াত লিখা আছে একশ্যন হেপেনিং নাও, ৰাইট নাও বা এট দ্য মমেণ্ট। ইয়াত কেইটামান এক্সাম্পল দিয়া আছে। এক্সাম্পল কেইটা চালে আমি ভালদৰে বুজিব পাৰিম। I am reading a book now, বা মই বৰ্তমান কিতাপ পঢ়ি আছোঁ। ইয়াত কিতাপ পঢ়ি থকা কামটো কোনো এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে, তেনেকুৱা চলি থকা কাম বুজাবলৈ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয়। ঠিক তেনেদৰে She is cooking dinner, অৰ্থাৎ তাই ডিনাৰ ৰান্ধি আছে। ইয়াতো কামটো বৰ্তমান চলি থকা বুজাইছে, সেয়ে এই চেণ্টেন্সটো প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত আছে। ইয়াৰ ফাৰ্ষ্টৰ এক্সাম্পলটো হ'ল They are playing football, অৰ্থাৎ তেওঁলোকে ফুটবল খেলি আছে। ইয়াতো ফুটবল খেলখন কোনো এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে, সেয়ে ই এটা প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স। এতিয়া চাওঁ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ। প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ পজিটিভ চেণ্টেন্সৰ ক্ষেত্ৰত ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্বৰ লগত ING যোগ হয়। এক্সাম্পল: He is reading. ইয়াত হি হৈছে ছাবজেক্ট, ইজ হৈছে হেল্পিং ভাৰ্ব আৰু ৰিড হৈছে ভাৰ্ব আৰু ৰিডৰ লগত ING যোগ হৈছে। নিগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ নট প্লাছ ভাৰ্বৰ লগত ING।
Example, he is not reading. এই চেণ্টেন্সটোত he হৈছে ছাবজেক্ট, is হৈছে হেল্পিং ভাৰ্ব আৰু নিগেটিভ বুজাবলৈ not ব্যৱহাৰ কৰা হৈছে, read হৈছে ভাৰ্ব আৰু কামটো চলি থকা বুজাবলৈ ভাৰ্বৰ লগত ing যোগ হৈছে। কুৱেশ্যন চেণ্টেন্সৰ ক্ষেত্ৰত am is are প্লাছ ছাবজেক্ট প্লাছ ভাৰ্বৰ লগত ing যোগ হয়। এক্সাম্পল, is he reading? কুৱেশ্যন চেণ্টেন্স বুজাবলৈ হেল্পিং ভাৰ্ব প্ৰথমে ব্যৱহাৰ হয়, তাৰ পাছতহে ছাবজেক্ট আৰু ভাৰ্ব ব্যৱহাৰ হয়। হেল্পিং ভাৰ্ব আকৌ ছাবজেক্ট অনুসৰি সলনি হয়। আইৰ পাছত এম ব্যৱহাৰ হয়, হি চি ইটৰ পাছত ইজ ব্যৱহাৰ হয় আৰু দে ইউ উইৰ পাছত আৰ ব্যৱহাৰ হয়। হেল্পিং ভাৰ্ব ব্যৱহাৰৰ ওপৰত তলত 4টা এক্সাম্পল দিয়া হৈছে। আই এম ষ্টাডিং ফৰ মাই এক্সাম। ইয়াত আইৰ পাছত এম ব্যৱহাৰ কৰা হৈছে। চি ইজ কুকিং ৰাইচ নাও। ইয়াত চি পাছত ইজ ব্যৱহাৰ কৰা হৈছে। দে আৰ প্লেয়িং ইন দ্য গ্ৰাউণ্ড। ইয়াত দে পাছত আৰ ব্যৱহাৰ কৰা হৈছে আৰু ইউ আৰ ৱাচিং দিছ ভিডিঅ'। ইয়াত ইউৰ পাছত আৰ ব্যৱহাৰ কৰা হৈছে। ভিডিঅ'টি বেছি দীঘল নকৰোঁ। আজিৰ ভিডিঅ'ত আমি প্ৰেজেণ্ট টেন্সৰ দুটা ভাগৰ বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি প্ৰেজেণ্ট টেন্সৰ অন্য দুটা ভাগ আলোচনা কৰিম। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।